তেওঁ মোৰ নামত তেওঁ প্ৰথমতে খুব কম টকাত 1.5 লাখ টকাত তেওঁ কমিটিৰ লগত চুক্তিবদ্ধ কৰি তেওঁলোকক ভুৱা প্ৰতিশ্ৰুতি দিয়ে নীল আকাশে গান গাব বুলি। তাৰপিছত তেওঁ উপায়হীন হৈ মোৰ লগত আকৌ সমিতিৰ দুজন লৈ পেলাই প্ৰায় 3,40,000 টকাত মোৰ লগত চুক্তিবদ্ধ কৰে গান গাবৰ কাৰণে, আৰু তাৰ কাৰণে 25,000 টকা জমা দিছিলে আগধন হিচাপে। আৰু সেইমৰ্মে আমি আহিছিলোঁ অনুষ্ঠান পৰিৱেশন কৰিবলৈ, আৰু প্ৰতিখন মঞ্চত যি ধৰণে আমি বাকী থকা ধনটো মঞ্চত উঠাৰ আগতে আমি আদায় লৈ লওঁ। গতিকে ঠিক তেনেধৰণে আমাৰ প্ৰচিডিউৰটো আৰম্ভ হৈছিলে। কিন্তু তেওঁলোকে যেতিয়া গা এৰা দিয়া মনোভাৱ এটা আমি পৰিলক্ষিত কৰিলোঁ, তেতিয়া আমি অনুষ্ঠানটো মাজতে বন্ধ কৰিবলৈ বাধ্য হ'লোঁ অলপ সময়ৰ কাৰণে। সমিতিৰ 2জন লোকে আমাৰ সদস্যসকলক অপদস্থ কৰিলে শাৰীৰিকভাৱে। গোটেই কথাখিনি ৰাইজক অৱগত কৰি মই যিটো আগধন লৈছিলোঁ সেইটো গোটেই সমিতিক ঘূৰাই দিলোঁ। তাৰপৰা ৰাইজৰ কাৰণে মই প্ৰায় 1 ঘণ্টা সময় মই গাই আহিছোঁ বিনামূল্যে। মোৰ যিসকল সহযোগী কৰ্মী আছিলে তেওঁলোকক আহিবলৈ দিয়া নাই, তেওঁলোকক শাৰীৰিকভাৱে অপদস্থ কৰিলে। তাৰ তাৰপিছত মোৰ চাউণ্ড ছিষ্টেমত বহুত হানি কৰিলে তেওঁলোক, বহুত টকাৰ ক্ষয় ক্ষতি হৈছে আমাৰ গোটেই অনুষ্ঠানটো। গতিকে খুব এটা দুখজনক কথা।